নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি এই সময়ৰ এটা আৱশ্যকীয় বস্তু এটাৰ ওপৰত ৰিভিউ বনাইছো মই ভাবো আপোনালোকে সকলোৱে ভাল পাব মই এটা স্পিন মপ কিনিলো এই লকডাউনৰ সময়ত কৰোনা কোভিডৰ সময়ত আমি আগতে ঘৰত কাম কৰা মানুহ লগাইছিলো ঘৰ হাৰা মোচা কৰিবৰ কাৰণে কিন্তু বৰ্তমান লগাবলৈ পৰা নাই আপোন ধৰক ভয়ো লাগে ধৰক কেনেকে ধৰণৰ কৰিম সেইকাৰণে নিজেই কৰিছো এইটো এটা স্পিন মপ হয় মিল্টনৰ স্পট জিৰৰ মই এমেজনৰ পৰা কিনিছো খুবেই ভাল হেণ্ডেল আছে তাৰ আৰু আপুনি স্পিন কৰিবলৈ পাৰে আমি হাতেৰে চুবলৈ দৰকাৰ নাই মই আপোনালোকক ঘূৰাই দেখাই দিছো ইয়াতে চেনিটাইজাৰৰ দৰে বটল এটা আছে যে তাতে আপুনি চিত্ৰনলা বা ফেনাইল বা ফ্লোৰ ক্লিনাৰৰ যিকোনো বস্তু ৰাখি থব পাৰে আৰু আপুনি এই ধৰণে ব্যৱহাৰ কৰিব পাৰে বস্তুটো খুবেই ভাল আপোনালোকেও যদি বিচাৰে চাব পাৰে আৰু পানী ভৰোৱাৰ পিছত ধৰক পানীখিনি কেনেধৰণে পেলাব ইয়াতে এটা ফুটা আছে আৰু এইটো এটা নব আছে নবটো আপুনি আকৌ এনেকে লগাই থবলৈ লাগে আৰু চকা আছে আপুনি ভাল ইয়াত আপুনি এনেকে ধৰক দাঙিবলৈ দৰকাৰ নাই এটা আপুনি হেণ্ডেল দেৰি আপুনি এনেকে স্লাইড কৰিও লৈ আহিবলৈ পাৰে আপুনি ধৰক ইয়াতে ডাইৰেক্ট বাথৰুমৰ টেপৰ পৰাও পানী ল'বলৈ পাৰে বা যেনেকুৱা আপোনালোকৰ সুবিধা হয় সেইমতে আপুনি পানী ভৰালে এটা টাবত যিটো টাবত মই পানী ভৰাইছো সেইটো আপুনি দেখিছে যে সেইটো টাবত আচলতে পানী ভৰোৱা হয় আৰু যিটো ষ্টীলৰ দৰে দেখিছে সেইটোত আপুনি পোছাটো ড্ৰাই কৰা হয় এই পোছাটো এইটো হয় মই ইউজ কৰা হ'ল আজি ৩-৪ মাহ এইটো এটা দীঘল হেণ্ডেল আপুনি দেখিছে ইয়াত আপুনি আপোনাৰ অনুযায়ী আপুনি চুটি দীঘল কৰি ল'ব পাৰে লক এটা আছে লকটো আপুনি খুলিলে আপুনি যেনেকুৱা ধৰণৰ আপোনাৰ সুবিধা হয় সেইমতে চুটি দীঘল কৰিবলৈ পাৰে আৰু লকটো খোলাৰ পিছতে আপুনি ইয়াতে এতিয়া আপুনি ধৰক মুচিলে মুচাৰ পিছত আমি অন্য এনেই ধৰক যদি আমি বহি মুচো তে আমি কাপোৰখন হাতেদি পানীটো হাতেদি চাফা কৰিব লাগে কিন্তু ইয়াত খুবেই সহজ আপুনি দেখিব এনেকে আপুনি এটা টাবত য'ত পানী ভৰাইছিলে তাতে আপুনি চাফা কৰিবলৈ পাৰিব আৰু এতিয়া আপুনি হাতেদি চুবলৈ কোনো দৰকাৰ নাই কাৰণ ওচৰতে যিটো ষ্টীলৰ দেখিছে সেই তাতে আপুনি হেৰিটো মপটো ভৰাই দিলে আৰু যিহেতু লকটো খোলা আছে তো বহুত সুবিধা সেনেকুৱা টেকনিকতে বনোৱা হৈছে সেইটো যে আপুনি তললৈ ওপৰতল কৰি পিনে ড্ৰাই কৰি ল'বলৈ পাৰে আৰু যেই আপোনাৰ ড্ৰাই কৰা হৈ যায় ধৰক আপোনাৰ অনুমানিক ৪-৫ বাৰ যেতিয়া আপুনি কৰে অনুমানিক আপুনি সেই হিচাপে কৰি ল'ব আৰু লকটো আপুনি সেনেকে বন্ধ কৰি ল'ব লকটো যেতিয়া বন্ধ কৰি লয় তেতিয়া আপুনি উলিয়াই আনে তো পানী নপৰে কাৰণ অলৰেডি সি মপটো ড্ৰাই হৈ গৈছে আৰু এতিয়া আপুনি এই ধৰণে ভাল ধৰণৰে মুচি ল'ব পাৰে বহুত ভাল পাব আপোনালোকৰ কঁকালৰ বিষ আছে যদি আপুনি এইটো মপ ব্যৱহাৰ কৰিলে ধন্যবাদ